গুড মৰ্নিং মানে কেটা বজিলে গুড মৰ্নিং 11:13 হলে আজি বহুত দেৰিকে মই ব্লগটো আৰম্ভ কৰিছো এই মুমুটো ককা গৈ বাই দিয়া আসলতে আমি যাবলৈ ওলাইছো ইমান আন্ধাৰ হৈছে কোনো ফালৰ পৰা শান্তি নাইব কৰি এইফালে এতিয়া হৈছে যেহেতু কাৰ্বি আংলং আহিছো ন বকলি আহিছো তো ইয়াতে বিৰাট ধুনীয়া দুটা ঠাই আছে তাকে চাবলৈ বুলি ওলাইছো আপোনালোককো দেখাও বুলি ওলাইছো ককা বাই বাই দি দিয়া তাকে চাও আৰু আপোনালোককো দেখুৱাও আমাৰ কাৰ্বি আংলঙৰ প্ৰকৃতিৰ সৌন্দৰ্য গতিকে তেতিয়া হলে কি দেখাও আপোনালোকক চাবলৈ মন নিশ্চয় গৈছে নেকি ঠিক আছে তেতিয়া হলে বলক মোৰ লগত মই আপোনালোকক দেখাও আমাৰ কাৰ্বি আংলঙৰ সৌন্দৰ্য আৰু বৰ্তমান মাক আনিবলৈ গৈ আছো স্কুললৈ বলক কমলা খোৱাত ব্যস্ত কি খাইছা আমি আহিছিলো ফুৰিবলৈ আহিছিলো বুলি যেহেতু কৈছিলো আমি আহিছিলো চিলনীলৈ আহিছিলো লুঙি বুলি ঠাইডোখৰ আছে আমাৰ ইয়াতে ডিফু বকলিয়াৰ পৰা ডিফুলৈ আহোঁতে পায় লুঙি বুলি ঠাইডোখৰ আছে তাতে বিৰাট ধুনীয়া ঠাইডোখৰ আছে চিলনী বুলি কয় তাকে আহিলো চাবলৈ আগতে মই আহিছো তথাপিও আপোনালোককো দেখুৱাওঁ বুলি আহিলো চাওকচোন আৰু ইমান ধুনীয়া মানে পানীৰ শব্দ কুলু কুলু মানে একদম কি ধুনীয়া মই দেখাই আছো চাওকচোন চাওক কি ধুনীয়া আৰু ৱাটাৰ বলা ক'বলৈ যাম আহা আগত যাম আহা শব্দটো শুনিছেনে কি ধুনীয়া আৰু এইফালে জিৰণি চৰা
বনাই দিছে বহিবৰ বাবে আৰু ঠাইডোখৰ খুব ধুনীয়াকৈ চাফা চিকুণকৈ ৰাখিছে তেওঁলোকে এইফালেও নদীখন বৈ গৈছে দুইফালে নদীখন বৈ গৈছে আৰু মাজতে পৰ্যটকৰ সুবিধাৰ্থে জিৰণি চৰা পাৰ্ক আদিৰ ব্যৱস্থা তেওঁলোকে কৰি ৰাখিছে আৰু এইফালে এইটো দেখিছেনে হল ঘৰৰ নিচিনাকৈ এটা তেওঁলোকে হল ঘৰৰ নিচিনাকৈ বনাই দিছে যিটো ডাইনিং এৰিয়া বুলিও ক'ব পাৰি ইয়াত ধুনীয়াকৈ খাবও পাৰি দেখিছেনে কেনেকৈ পকাৰে বনাই ৰাখিছে এবাৰ আমাৰ মিষ্টাৰ নেহক গৈছে দে চাবা দে সেইফালে দিবা তিতিবা চাবা হাই কৈ দিয়া পৰিৱেশটো ইমানেই ঠাণ্ডা হৈ আছে আৰু পানীৰ শব্দটো শুনিবলৈ বিৰাটেই ধুনীয়া লাগিছে আৰু চাওকচোন এইফালে বহুতখিনি মাজে মাজে গৈ বহুতখিনি যাবগৈ পাৰি কিন্তু মই আজি নাই যোৱা মানে ছোৱালী মুমুৱে যাবলৈ বিচাৰিব মই যদি গুচি যাওঁ সেইকাৰণে আজি নাই যোৱা আৰু 31st এটা পাছতে নিউ ইয়েৰ 1 জানুৱাৰী তেনেকুৱাবিলাকত ইয়াত খুব ধুনীয়া পিকনিক হয় ইয়াত পিকনিক খাবলৈ আহিব পাৰি বনায়ো লৈ আহিব পাৰি ইয়াত বনাবও পাৰি খাবলৈ বিৰাট ধুনীয়া লাগে আহিবলৈ আজি খালি কোনো নাই অকল আমিয়ে মানুহ সেইকাৰণে অলপমান সিফালেও আৰু আছে যাবলৈ মই বেয়া পাইছোঁ আৰু এয়া চাওক ব'লক তেতিয়াহ'লে যাওঁ আৰু এইটো চাওক আৰু চৰকাৰৰ ফালৰ পৰাও ইয়াত পৰ্যটকৰ সুবিধাৰ্থে এইফালে টয়লেট চয়লেট ধুনীয়াকৈ বনাই দিছে এইফালে জিৰণি চৰা বনাই দিছে বহিবৰ কাৰণে আৰু এতিয়া সেইফালে চাওকচোন শিলৰ ফাকে ফাকে কেনেকৈ পানী বাগৰি আহিছে আৰু এইফালে আমাৰ মিছ মুমুৱে পানী খেলিবলৈ লাগি গৈছে চাওকচোন এইফালে আছে পাহাৰ চিলনীৰ পৰা এইমাত্ৰ ওলাই আহিলো কেনেকুৱা লাগিলে আপোনালোকৰ ভাল লাগিলে নে কমেন্টত জনাবচোন আৰু এতিয়া আকৌ গৈ আছো সিলভেটা বুলি ঠাইডোখৰলে তাতো এনেকুৱা শিলৰ ফাকে ফাকে পানী নিগৰি বৈ বলক আপোনালোকক দেখাম
কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব হ'লে আপোনালোকে চাই কেনেকুৱা পালে ঠিক আছে তেতিয়াহ'লে বলক হেল্ল' ফ্ৰেণ্ডছ আমি আহি পেলাই চিলভেটা পালোহি আৰু মই দেখুৱাই আছোঁ চিলভেটাৰ নাজাৰা বলক বলক চলো চলো আৰু এইজোপা গছ দেখিছেনে সাপ এডালে মেৰিয়াই থৈ দিয়া নিচিনাকৈ আছে কি ধুনীয়াকৈ বনাইছে যিজনে বনাইছে মানে কি খুব ধুনীয়াকৈ বনাইছে গছজোপা সাপডালে মেৰিয়াই থৈ দিছে আৰু এইফালে চাগে কিছুমান অৰ্কিড ৰুইছে নেকি অৰ্কিড নিব তোৰ এটা জিৰণি কোঠা হাত বিষাই গৈছে এইকেইটা দেখাই দিছোঁ বহি এইফালে ঘূৰি এখন এইকেইটা চাওকচোন ইমান ধুনীয়াকৈ চিমেণ্টে বনাইছে দেখিবলৈ গছৰ মুহাৰ নিচিনাকৈ অলপ বহিলেও ভাগৰ লাগিছে মোৰ হাত বিষাই গ'ল এবাৰ সিহঁতক দিছোঁ बोला চালেনে চিলভেটা কেনেকুৱা লাগিলে মোৰ কিন্তু ভাগৰ লাগি গ'ল বগাই ওপৰলৈ উঠি তললৈ গৈ খুব ধুনীয়া হয় জেগাডোখৰ আৰু আগলৈও যাব পাৰি আগলৈ গ'লে ইয়াতকৈও যিটো সেইখিনি যে পানী খৰচুত হৈ আছে তাতকৈ তাৰ আগলৈ আৰু ভাল আছে খালি সেইফালে বহুত দূৰ গুচি যাব লাগিব খোজকাঢ়ি যিহেতু মোৰ লগত আহিছে তো অকণমান যাবলৈ দিগদাৰ হয় মই ওপৰৰ পৰা যদি পাৰোঁ দেখুৱাম মোৰ এইখিনিলৈকে মই যাব পাৰিলোঁ আৰু বলক তেতিয়াহ'লে যাওঁ পাই এৰিবই নিবিচৰা হ'ল তাহাঁতি নগ'লে মা আৰু মুমু নগ'লে সেয়া জুলি আছে তেখেতে মুমু আহা আমি যাওঁ আহা কেলে নাযাওঁ ইয়াত থাকিব নোৱাৰো ন ইয়াত বিচনা ক'ত আছে ইয়াত খাম কি আমি তোমাৰ ভোক লগা নাই ভোক নাই লগা বোলে মুমু যাবই বিচৰা নাই খেলি ইমানেই ভাল পাইছে আৰু জুলনা বুলি ক'লে তাই বিৰাটে ভাল পায় ব'লক তেতিয়াহ'লে গৈ থাকোঁ ঘৰলৈ গৈ আৰু মই ভিডিঅ' নকৰিলোঁ যথেষ্ট ভাগৰ লাগিছিলে আৰু এই ঠাই দুডোখৰ চাই কেনেকুৱা পালে
প্লিজ কমেণ্টত জনাবচোন আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু